নমস্কাৰ বন্ধু বান্ধৱীসকল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ এবাৰ ওলাই আহিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ। তো এনেই আজি গৈ আছোঁ, অকণমান এনেই ওলাই আহিছোঁ। ভাবিলোঁ কি মানে এনেই ঘৰতে যোৱাকালিও আছোঁ সৰস্বতী পূজা বুলি, আৰু আজিও এতিয়ালৈকে চাগে 4টামান বাজি গ'লেই। এনেই আছিলোঁ ঘৰত, তো ভাবিলোঁ কি অকণমান ফুৰি আৰু কেমেৰাটো অন নাছিল অলপ আগতে। মই সেইফালেদি এনেকৈ গৈ আছোঁ, এইফালেদি এনেকৈ গৈ আছোঁ। জাষ্ট এনেকৈ এখন স্কুটি এখন এনেকৈ আহিছে, পূৰা এনেকৈ আহিছে, লেফ্টেদি পূৰা এনেকৈ আহিছে পূৰা। মানে কি হ'ব নহয়, আৰু আগেদি যাক ছিগনেল এটা দি কিনে যাম, মোৰ কোনো কথা নাই, বা যাতে কাৰো ক্ষতি নহয়, বিশেষকৈ মোৰ নহয়। আৰু আপোনাৰ কাৰণে যদি মোৰ ক্ষতি হ'ব লগা থাকে তো ভাবি চাওক মোৰ কিমান মানে কপালখন বেয়া। আহি পাই গ'লোঁ 6 মাইল ব্ৰিজ। আৰু কহৈ যাওঁ নিজৰে একো পাত্তা নাই। যাম হ'লেও অকণ ফুৰি আহিম, মাইণ্ডটো ফ্ৰেছ কৰি আহিম। অলপ টোপনিও লাগি আছে। আৰু মই ভিডিঅ'টোৰ শেষৰ ফালে কওঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিবা কৰিব। চ' আজি মই মাজতে কৈ দিলোঁ, প্লিজ যদি আপোনালোকে নতুন কৰি আহিছে মোৰ চেনেলটোত তো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনৰ বেল আইকনটো ক্লিক কৰি নটিফিকেশ্যনটো মানে অন কৰি ৰাখক। আৰু সেয়াই আৰু মানে আপোনালোকে যেতিয়া ছাবস্ক্ৰাইব কৰিব, মৰম দিব, যেতিয়া ফেমিলিটো ডাঙৰ হৈ গৈ থাকিব, তেতিয়াই মোৰো মানে ভিডিঅ' বনাই বা তেনেকৈ আৰু মোৰো ভাল লাগি থাকিব। এবাৰ ভেটেনাৰী ফিল্ডতে সোমাই যাওঁ ৰ'ব, ক্ৰিকেট খেলি আছে নেকি চাই যাওঁ। ইয়াতে বহুত ক্ৰিকেট খেলিছোঁ, এবাৰ চাই যাওঁ কিবা হৈছে এইটো কি হৈ আছে, কিবা হ'ব চাগে ইয়াতে। নাই, ক্ৰিকেট খেলা নাই কোনেও, বৰ্তমান খালী আছে, ফুটবল খেলি আছে। আৰু আপোনালোকক এটা বস্তু দেখাওঁ ৰ'ব, মানে আৰু তেখেত হ'ল আমাৰ কলেজৰ প্ৰফেচাৰ 7জন, আৰু ইয়াতে ফুটবলৰ কোচিং শিকায়। মই নামাতো কিন্তু দেই, ভয় লাগে মস্ত ছাৰক লাগি, কিন্তু মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰোঁ। যদি আছে ছাৰজন সেইফালে, সেইজন চাব, টুপি পিন্ধি যে আছে সেইজন। সেইজনে আমাৰ কলেজত টিচাৰ হয়, প্ৰফেচাৰ, আৰু ইয়াতে ফুটবল কোচিং পায়। তো মজা ছাৰ। আৰু এতিয়া ইয়াৰ পৰা ওলাই যাওঁ খানাপাৰা। তেতিয়া অকণমান লেফ্ট লৈ কিনে অকণমান গুচি যাম সেইফালে, যোৰাবাটৰ ফালে। চাই থাককচোন, মানে এতিয়াই এক্সিডেণ্ট হৈ গ'ল হয়। আণ্টিজনো নোচোৱাকৈ গৈ আছে আৰু দাদাজনো পূৰা দূৰত গুচি গৈছে। বেছি দিন নাযাওঁ, অকণমান যাম, এনেই ফুৰি আহিম। আহি কিনে APSC ৰোডত অকণমান বহিম, ভিডিঅ' ক্লিপবোৰ চাম। NS আৰু এইফালে গ্ৰীণ ৰিজৰ্ট, কেতিয়াবা যাম নিশ্চয়। মজা কৰ্ণাৰিং, বেছি দিয়া নাই, পৰি যাম স্কুটি লৈ। ইমান মানে দিয়াটো ভাল কথা নহয়, তথাপিও পাৰাখিনি দিছোঁ, যিখিনি পাৰি। মজা লাগছিল। আপোনালোকে কেনেকুৱা পাইছে নাজানো, কিন্তু মোৰ মজা লাগি আছে বহুত।
আৰু আহি পাই গ'লোঁ খানাপাৰা আৰু আহি থাকোঁতে এটা এনে ভিডিঅ' বনাই দিলোঁ বেছি কথা কৈ নাথাকিলোঁ আৰু এতিয়া অকণমান APSC ৰোডত ৰখিম তো দেই আৰু মোৰ ৰাইটত APSC ৰোড তাতো অকণমান ইফালৰ পৰা ফুৰি আহোঁ এইখন চায়েন্স মিউজিয়াম মোৰ আৰু এতিয়া অকণমান সেইফালৰ পৰা আহোঁ ফুৰি তাৰপিছত APSC ৰোড সেইফালৰ পৰা আহিলোঁ বেছি যোৱা নাই 1.5 কিলোমিটাৰমান গৈছোঁ এনে সেইফালে মানে কি যেতিয়া মানে চলাব ইচ্ছা যায় ন এই স্কুটি বা বাইক তেনেকৈ মানে মই এনেকৈ অগৰং মগৰং দি থাকোঁ আৰু হয় এতিয়া কেমেৰা ল'লোঁ ইউটিউবত ভিডিঅ' দিবৰ বাবে তো এতিয়া আৰু কেমেৰাটো লৈয়ে ঘূৰোঁ য'ত যাওঁ আৰু এইটো হৈছে APSC ৰোড এইফালে হৈছে আপোনাৰ খানাপাৰাৰ ফিল্ড তো ইয়াতেতো বহুত মিটিং চিটিং সভা চভা হৈ থাকে আগতেতো ইয়াতে বহুত ক্ৰিকেট খেলিছিলোঁ অকণমান যদি গেটটো যদি খোলা আছে বা অকণমান আপোনালোকক ফিল্ডটো মই দেখাওঁ আৰু তাত গাড়ীখন কৈ দিওঁ ৰ'ব আছেনে গেটটো খোলা থাকিব লাগে আছে আৰক্ষী নিয়ন্ত্ৰণ কক্ষ ইয়াতে বহুত ক্ৰিকেট খেলিছোঁ বহুত মানে যেতিয়াৰ পৰা গুৱাহাটী আহিছোঁ তাৰপিছত হ'ল 1 বছৰমান গমেই নাপাওঁ গুৱাহাটীখন কেনেকুৱা কি কথা তাৰে পিছত অকণমান ঘূৰিলোঁ ফুৰিলোঁ আৰু তাৰে পিছত অকণমান ঘূৰিলোঁ তাৰপিছত আৰু চিনি পোৱা হৈ গ'লোঁ ইয়াতে তো এইবোৰ চাওক আমি ইয়াতে খেলিছিলোঁ মানে বহুত খেলিছোঁ ইয়াতে ক্ৰিকেট বহুত দিন আহিছোঁ ইয়াতে চাগে ৰিপাব্লিক ডেৰ সেইবিলাক কৰি আছে আৰু তাতেও খেলিছোঁ এতিয়াতো সেইখন ফিল্ড কিবা বেলেগ হৈ গৈছে মানে কিবা কিবি কৰিব চাগে তাতে নাজানো আৰু ইয়াতে এইবোৰ The person you are calling is currently busy. Please call again later. आप जिस व्यक्ति से संपर्क करना चाहते हैं वो अभी व्यस्त है कृपया थोड़ी देर बाद कॉल करें আপুনি কল কৰা ব্যক্তিগৰাকী বৰ্তমান ব্যস্ত আছে অনুগ্ৰহ কৰি লগৰ এজনক ফোন কৰিছিলোঁ হি বিজি তো কিহে বন্ধু আৰু ইয়াতে মই অকণমান ইয়াতে নবহোঁ অকণমান বেলেগ ফালে বহি কিনে অকণমান বহি কিনে হেৰি কৰোঁ ভিডিঅ'বোৰ চাওঁ ক্লিপবোৰ আৰু অভিনীল ধুনীয়া ধুনীয়া পেইণ্টিং আছে এইবিলাক কিবা চাইনিজ ভাষাতে নে হিন্দীতে ইংলিছতে তো কথা পাতি আছোঁ আৰু এতিয়া মই ভিডিঅ' ক্লিপকেইটা চাই লওঁ অকণমান অ'কে আৰু ইয়াতে আহি থাকোঁতে ইয়াক লগ পাইছোঁ অভিজিতক মোৰ লগৰে হয় ই আৰু ইহঁতে এইবোৰ মানে বাইক একদম ৰাইডাৰ আৰু এই দাদাৰ আছে এইখন এক্সপালছ এবাৰ তোৰ একবাৰ এক্সজষ্ট নটটো একবাৰ চাওঁ সেই কৰি দিছোঁ মই চাউণ্ডটো এই নহয় একো বেইজ্জত নহয় একো নহয় আপোনালোকে চাউণ্ডটো লগাব চাউণ্ডটো চাওক এবাৰ আৰু এইখন চলাই বাৰু নাচাওঁ কাৰণ এইখনৰ যিটো ফাইন যেতিয়া ফাইন ল'ব ন এইখনৰ 10-12 হাজাৰ টকা ফাইন দিবা নাই ভাই এইখনত দে যা তো সেইখন ল অ'কে আৰু এতিয়া মই এইখন লৈ ল'লোঁ ভাইৰ এক্সপালছ তো বহিলোঁ এবাৰ চলাই চাওঁ ভাইৰ Nice bike. Oh, মজা ক'ত যাবি নাকি হা বল
ওকে ভাইহঁতে অকণমান যাব, তো অকণমান ময়ো যাওঁ। আরে এইটোৰে এইখন বাইকেৰে ন মটৰ ভ্লগিং বা অফৰোডিং বাপৰে বাপ। এক্সপাল্স হয় এক্সপাল্স, আৰু ইয়াতে ধুনীয়াকৈ ট্ৰিপ ওৱানত আছে, এভাৰেজ দেখাই আছে, টাইম দেখাই আছে। ইয়াতে এইখন থলোঁ, মজা লাগিল চলাই। আৰু এতিয়া মোৰখন লৈ মই ইয়াৰ পৰা যাওঁ। হেণ্ডেলটো লক কৰি দিওঁ। আৰু এইখনৰ সেইখন কি চাউনে বাপ্পা তই, এইখানি যদি মামাহঁতে ধৰে না পুলিচে সৰ্বনাশ হৈ যাব, সৰ্বনাশ। মোৰ চাই পাতি আহিলো, বাই বাই, লগ পাম আৰু। অ'কে, আহি গৈছোঁ এতিয়া মোৰ স্কুটিত, আৰু আশা কৰিছোঁ আপোনালোকে এক্সপালছৰ ক্লিপকেইটা চাই ভাল পাইছে। একো এতিয়াচোন এক্সপালখন চলাই, এইখন চলাইছিল একো পিকআপে নাই যেন লাগিছে গাড়ীখনৰ। জয় জৱান জয় কিষাণ। অ'কে, আৰু ইয়াতে বহুত সময় কৰি দিলোঁ, মোটামুটি মই 4:30 মানতে ইয়াতে পাইছিলোঁ। এতিয়া 5:20 হৈ গ'ল। এতিয়া ইয়াৰ পৰা ওলাই দিওঁ। তো এতিয়া যাম কিবা এটা খাব। আহি পাই গ'লোঁ 6 মাইল ব্ৰিজ, আৰু মই যাম ওপৰেদি, কাৰণ মই এতিয়া গৈ আছোঁ গণেশগুৰি। এটা কথা কৈ দিওঁ, মানে কেমেৰাটো লৈ গৈ আছোঁ ন হেলমেটত, তো মানুহবিলাক মানে ঘূৰি ঘূৰি চাই আছে। তো বুজিব পাৰিছে নিশ্চয় কেমেৰা, কিন্তু ভাবি আছে আৰু যে কি বা কৰি আছে আপাটোৱে, কি নোৱে, গতিকে সেইবিলাকে আৰু। তো ঘূৰি চালে ভালো লাগে, লাজো লাগে। লাজ লাগে মুখখন দেখিলে, তথাপি বহুখিনি লাজ কমিছে আৰম্ভণিতকৈ। আৰম্ভণিত বহুতো লাজ কৰি কৈছিলোঁ, আৰু কথাবোৰ মানে কনফিডেঞ্চত পোৱা নাছিলোঁ, অলপ ল' লেভেলত আহি আছিল, ভালকৈ কথাবোৰ ফুটি উঠা নাছিল। আশা কৰিছোঁ এতিয়া কথাবোৰ কমচে কম আপোনালোকে বুজিব পাৰিছে, আৰু অকণমান মই জানো ইম্প্ৰুভ কৰিব লাগিব, তথাপিও চেষ্টা কৰি আছোঁ। তো ভিডিঅ' যিমানে বনাম সিমানে মোৰ ইম্প্ৰুভ হৈ থাকিব। আৰু এতিয়া কলেজৰ আগতে পোৱাৰ দৰে কলেজৰ সন্মুখত সোমাই আহিলোঁ। এতিয়া দোকানখন খোলাই আছে নে চাওঁ ৰ'ব। কিবা হ'বনে খোৱা বস্তু কিবা হ'বনে? ম'ম', কিবা পৰঠা, ম'ম', চাওমিন? ম'ম' হ'ব আৰু চাওমিন হ'ব, ভেজ দিব। পৰঠা হ'লে বেছি ভাল আছিল, নোৱাৰে নেকি বনাই দিব? অ'কে, ইয়াতে পৰঠা নাপালোঁ। দোকানখন এবাৰ চাই লওক, বহুত সৰু কিন্তু বহুত ভাল ভাল মানে খাদ্য পায়। আমি কলেজৰ বাহিৰে বাহিৰে বহুত ইয়াতে পৰঠা খাওঁ, আৰু ইয়াতে পৰঠা শেষ হ'ল। অ'কে, চাওমিন আহি গ'ল। এতিয়া আপোনালোকে চাই লওক চাওমিনটো ধুনীয়াকৈ। আৰু এতিয়া মই এটা খাই আছোঁ। এইখন হ'ল মেনু, চাই লওক এবাৰ। 50 টকা হ'ল না? ইয়াতে খোৱা হৈ গ'ল, আৰু বেছি যোৱা নাই, 50 টকা গৈছে। গৰম লাগি গৈছে, পূৰা জ্বালা। 7 ডিচেম্বৰ ফুড এণ্ড ৰেষ্টুৰেণ্ট, তেজপুৰ কলেজ বাইলেণ্ড গণেশগুৰি। পূৰা জ্বলা খাইছে। খুৰা আহিছোঁ দিয়ক। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে, আৰু আজিলৈ এইখিনিয়ে। তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত। আজিলৈ বাই বাই।